মই বোধহয় এই বছৰৰ ভিতৰত মানে নেক্সট জুলাইৰ ভিতৰত মই এটা মেনেজমেণ্ট কোৰ্চ কৰিব লাগিব তো মানে আমাৰ এতিয়া ধৰক আমি প্ৰথম এই প্ৰজেক্টটো মানে বনালো সেইটো কাৰণে মানে এনাউন্সমেণ্ট কৰাৰ কাৰণে ধৰক প্ৰথম পেপাৰ তাৰ কাৰণে মানে মোটামুটি নেক্সট ছেমিষ্টাৰৰ ভিতৰত নেক্সট মানে জুলাই মাহৰ আগতে তাৰ প্ৰথম এনাউন্সমেণ্ট প্ৰজেক্টটো কৰাৰ সেইটো এটা টাৰ্গেট তাৰপিছত এই বহুখিনি বস্তু অট'মেট কৰাৰ কাৰণে নেক্সট টাৰ্গেট যেটো মানে এতিয়া কিন্তু মাছ মোৰ ডেটা বলমৰ লগত মই এটা কাম কৰিব লগা হৈছে সেনেকুৱা ধৰণৰ টাৰ্গেট বনাই আছো আৰু দেখা যায় কেনেকুৱা হয় মই নিজেও নাজানো তো মোৰ কাৰণে কথা কৰিছে এইটো আমি সফল বতৰা এটা পাম আৰু তুমি অষ্ট্ৰেলিয়াত গৈছা অষ্ট্ৰেলিয়াত তুমি অকলে গৈছা অষ্ট্ৰেলিয়াত গৈ তাত থকা কেনেকৈ মানে কৰিছিলা নিজে এইবিলাক কৰিছিলা ইমান কামৰ মাজতো তোমাৰ থকাৰ সুবিধাটো কেনেকৈ কৰিছিলা এইটো আচলতে চেলেঞ্জিং আমাৰ ক্ষেত্ৰত কি হৈছে প্ৰথম এমাহ দিয়ে এমাহৰ ভিতৰত এটা এমাহ মানে তেওঁলোকে মানে এয়াৰবিএনবি বা হোক বা হোটেলত হোক থকাৰ কাৰণে তেওঁলোকে টকা দিয়ে ইনষ্টিটিউটৰ পৰা তাৰপিছত আমি সেই এমাহৰ ভিতৰত মানে নিজৰ মানে এপাৰ্টমেণ্ট ব্যৱস্থা কৰিব ল'ব লাগে এতিয়া মই প্ৰথম মানে সপ্তাহটো অকণমান মানে ভাগৰ লাগিছিলে আমেৰিকাৰ পৰা অষ্ট্ৰেলিয়াত গৈ বহুত লম্বা এটা জাৰ্ণি টাইম গেপৰ মই অলপ কিমান দেৰি তাৰ পৰা দূৰত্ব কিমান মোটামুটি মানে পৃথিৱীৰটো পুৰা ইমুৰ মানে পুৰা এই 12 ঘণ্টা জাৰ্ণি 12 ঘণ্টাৰ বেছি জাৰ্ণি কাৰণ ছিংগল ফ্লাইটটো নাই মই আহিছিলোঁ নিউ জাৰ্চিৰ পৰা পাৰ্থলৈকে ড্ৰপিং ফ্লাইট তো মোৰ আছিল নিউ জাৰ্চিৰ পৰা লছ এঞ্জেলছ এৰাউণ্ড 5.5 ঘণ্টাৰ ফ্লাইট লছ এঞ্জেলছৰ পৰা ছিডনী মোটামুটি 15-16 ঘণ্টাৰ ফ্লাইট ছিডনীৰ পৰা পাৰ্ট আকৌ 4 ঘণ্টাৰ ফ্লাইট আৰু মাজৰ গেপবিলাকতো আছেই সেইবিলাক এইটো বহুত লগ পায় তাৰপিছত মানে আৰু এটা অষ্ট্ৰেলিয়াৰ নিয়ম হ'ল যে আমি তালৈ নোযোৱাকৈ ৰুম মানে ঘৰ ভাড়া ল'ব নোৱাৰোঁ যেনেদৰে যেতিয়া আমেৰিকালৈ গৈছিলোঁ অনলাইন এপ্লাই কৰিছিলোঁ আকৌ ঘৰ যোৱাৰ আগতে মোটামুটি ঘৰ ৰেডি আছিলে ইয়াৰ ক্ষেত্ৰত কি হয় কি যেতিয়ালৈকে মই ঘৰটো ইনস্পেক্ট নকৰোঁ তেতিয়ালৈকে তেওঁলোকে লিংকটোও নপঠায় এপ্লাই কৰাৰ কাৰণে অনলাইন এপ্লাই কাৰণে প্ৰথমে মইতো মানে মই এটা ৱেবছাইট থাকে তাত ৰেজিষ্টাৰ কৰিলোঁ দি পেলাই মানে চাই পেলাই মই ইয়াতে ইণ্টাৰেষ্টেড বুলি চেক প্ৰথমে তেওঁলোকক জনাব লাগে যে তেওঁলোকে কেতিয়া প্ৰথমে শ্লট দিয়ে ইনস্পেকশ্যন শ্লট সেই শ্লট পোৱাটো এটা মানে চেলেঞ্জ হয় মানে প্ৰথমে এমাহ মই একো কাম কৰিব পৰা নাই কাৰণ সকলো মানুহ চেকে কৰি আছিলোঁ কেতিয়া ইনস্পেকশ্যন শ্লট নোলায় কাৰণ শ্লট নোলালে মই এপ্লাই কৰিব নোৱাৰোঁ তাৰপিছত শ্লটলৈ তাতে গৈ মই সেই তাতে কিমান যে জায়গাত গৈছোঁ মই মানে অফিচৰ পৰা মানে সেই লৈ পেলাই অকলে আৰু তেওঁলোকেও মানে অফিচৰ লগবিলাকো তেওঁলোকে মানে জানে যে এই সময়ত এই প্ৰথম মাহটো কাম কৰাটো প্ৰায় অসম্ভৱ হয় আৰু গতিকে তালৈ ইপিনে সিপিনে গৈ তাৰপিছত দেখি এপ্লিকেশ্যন ফৰ্মটো বেছ দীঘল হয় তাত লিখিব লাগে যে মই কিয় এই ঘৰটোত ইণ্টাৰেষ্টেড এই ঘৰটোৰ পৰা কাৰণে মইনো কিয় যোগ্য মই ইয়াৰ আগতে একদম ইয়াৰ আগৰ 5 বছৰ মই ক'ত আছিলোঁ তাৰ সেই মানুহ য'ত আছিলোঁ তেওঁলোকৰ মানে তাৰে কণ্টেক্ট মোৰ ফ্ৰেণ্ডৰ কণ্টেক্ট যিলোকক তেওঁলোকে আচলতে সুধি পঠায় যে তুমি এই জানা নাজানা কেনেকুৱা চাফ চিকুণ হয়নে নহয় এইবিলাক ধৰণৰ প্ৰশ্ন পঠায় মই গতিকে আমেৰিকাত য'ত আছিলোঁ তেওঁলোকৰ কণ্টেক্ট ডিটেইল দিলোঁ তাৰ আগতে মই পুনেত আছিলোঁ তেওঁলোকৰ কণ্টেক্ট ডিটেইল এইবিলাক চব দিব লগা হৈছে আৰু মোৰ এজন বন্ধু যিয়ে বোধহয় ঘৰত আছিলে তেওঁতো ঘৰৰ নিজৰ ভনীয়েকৰো মানে এড্ৰেছ দিব লগা হৈছিলে কাৰণ ঘৰত কোনোবাইতো ৰেকমেণ্ডেশ্যন এটা কোনে দিব তেনেকুৱা আৰু মানে এই ঘৰ এপ্লাই কৰাটো মানে চাকৰি এপ্লাই কৰাৰ দৰেই লাগিছিলে আমি আজি যে ঘৰ নাপাম তাৰমানে আমি কোনো সম্ভৱ নহব ইমান সহজ নহয় পোৱাটো হয়তো মোৰ মানে কোনো নাথাকিলে কৈছো তুমি বুলি কোৱা নাই মোৰ গেছ হয় যি অষ্ট্ৰেলিয়াত অলৰেডি আছে তেওঁলোকৰ মানে বহুত সময় এটা কি জানো এটা চেক হয় মানে থাকে তেওঁলোকৰ ডেটাবেছত যে অলৰেডি আছে মানে ভাল হয় তেনেকুৱা মোৰতো কোনো হিষ্ট্ৰী নাই তাতে অষ্ট্ৰেলিয়াত সেইকাৰণে মোৰ কাৰণে আৰু চেলেঞ্জিং ফাইনেলি মানে অলমষ্ট এমাহৰ মোৰ এটা ঘৰ পালোঁ আৰু ঠিক ঠাক ঘৰ